Hi guys, ৰাতিপুৱালে আৰু উঠিব লাগে। চাৰে 5টা হৈ গ'ল আৰু উঠো কি কৰিব লাগে যাওঁ আৰু ওলাই। দাঁতকেইটা মাৰি লওঁ, তাৰপিছত আৰু গাটো ধুই ল'ম আৰু গকো খোৱা এতিয়া গাটো ধুই আহিলোঁ মই। বৰ ঠাণ্ডা বৰ ঠাণ্ডা। তেল সানিব লাগে তেল সানিব লাগে। এয়া মই এতিয়া ভাত খাবলৈ লৈছোঁ। এয়া আঢ়ৈশলৰ ভাত, এয়া চয়াবিন আৰু দ্ৰোণ শাকৰ ভাজি। ৰাতিপুৱা ইমান বেছি আইটেম বনাই থাকিবলৈ সময় নাই, গতিকে ইয়াকে খাই আৰু ডিউটিলৈ যাব লাগে আৰু তৰাতৰি ৰ'বলৈ সময় নাই। এতিয়া মই ডিউটিলৈ যাবলৈ সাজু, আৰু ডিউটি বহুত দূৰ মানে দূৰ আৰু সোনকালে যাবলগীয়া হয়। এতিয়া আৰু লাহেকৈ মই আজো বেগ লৈ লৈছোঁ। আজিকালি ৰাস্তাত খুব স্পীডত বাইক চলাবলৈও দিগদাৰ, গাড়ীবিলাক বহুত ৰাছ। চ' অলপ লাহে লাহে নিশ্চয় যাব লাগিব, আৰু এইখিনিতে কৈ থওঁ আপোনালোকেও লাহে লাহে চলাব পাৰি। মানে এক্সিডেণ্টবিলাক বৰ বেছি হৈছে, মানে ডাঙৰ ডাঙৰ গাড়ীবিলাকে প্ৰায় ছাইড নিদিয়েই, গতিকে আমি নিজকে গাই বচাই বচাই যাবলগীয়া হয়। বাই ঠিক আছে হা।